Welcome friends. আজি paneer butter masala বনাওয়া হওক। paneer butter masalaৰ কাৰণে মই এটা গ্ৰাইণ্ডাৰৰ জাৰত দুটা টমেটো কাটি ললো। তাৰ পাছতে দিম মই অলপমান নহৰু গোটাকৈ দি দিছো আৰু এখিনি পিয়াজ আৰু আদাও দিছিলো। তাৰ পাছতে এইখিনি মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ললো আৰু এয়া চাওক মোৰ টমেটোৰ পিউৰিটো হৈ গ'ল। এতিয়া এখন পেনত মই অলপমান বাটাৰ দি পেলাই মেল্টেড বাটাৰ দি অলপমান নিমখ দি দিছো। তাৰ পিছতে অলপ দিম হালধি আৰু এতিয়া পনীৰখিনি মই ফ্ৰাই কৰি ল'ম। পনীৰখিনি আপোনালোকে ফ্ৰাই নকৰাকেও দিব পাৰে। মই অকমান ফ্ৰাই কৰি লৈছো কাৰণ মই যিখিনি পনীৰ ফ্ৰাই কৰিছো সেইখিনি টেমাত থকা পনীৰ আছিলে। নাজানো কিয় টেমাত থকা পনীৰবোৰ খুবেই সোনকালে ভাঙি যায়। এনেকৈ মই সেইকাৰণে অলপমান ফ্ৰাই কৰি লওঁ যাতে গ্ৰেভিটোত দি দিয়াৰ লগে লগে পনীৰখিনি ভাল হৈ থাকে, ভাঙি নাযায়। এয়া চাওক মই ফ্ৰাই কৰোঁতেও অলপমান ভাঙিছেই। এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই অলপমান বাটাৰ দি দিছোঁ, অলপমান মিঠাতেলো দিলোঁ। তাৰ পাছতে এয়া চাওক মই ইয়াত দিছোঁ লং দুটা, এডোখৰ ডালচিনি আৰু দুটা ইলাইচি আৰু অকণমান দিছোঁ পাঁচফোৰণ। এইখিনি অকণমান ভাজি লোৱাৰ পাছতে মই দি দিম টমেটোৰ পিউৰিখিনি। এয়া চাওক মই টমেটোৰ পিউৰিখিনি দি দিলোঁ। এতিয়া ইয়াত দিছোঁ মই এক চামুচ হালধি আৰু এক চামুচৰ ওচৰা ওচৰিকৈ দিছোঁ মই পনীৰ মছলা, এক চামুচ লাল মিৰ্চ আৰু এক চামুচ গৰম মছলা। এইখিনি দিয়াৰ পাছত মই অলপমান লৰাই ল'লোঁ। লৰাই লৈ পেলাই দিছোঁ মই এক চামুচৰ ওচৰা ওচৰি দিছোঁ নিমখ। তাৰ পাছতে অকণমান সময় লৰাই লৈ পেলাই এয়া চাওক মোৰ গ্ৰেভিটো ৰেডি হৈ গ'ল। এতিয়া ইয়াত দিম মই অলপমান পানী। তাৰ পাছতে অকণমান উতলিবলৈ দিম। এয়া চাওক আৰু এতিয়া ইয়াত দি দিছোঁ মই কস্তুৰী মেথি। এইখিনি হোৱাৰ পাছতে মই দি দিম পনীৰখিনি আৰু পনীৰখিনি দি মই অকণমান উতল আহিবলৈ দিম। এয়া চাওক মোৰ পনীৰ বাটাৰ মছলা ৰেডি হৈছে। এতিয়া 5 মিনিটমান সময়ৰ কাৰণে মই এইখিনি এনেকৈয়ে থৈ দিম। আৰু এয়া চাওক মোৰ পনীৰ বাটাৰ মছলাৰ ফাইনেল লুক। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিও জনাব। থেংক ইউ।